পৰিৱৰ্তন। পৃথিৱীখন হ'ল পৰিৱৰ্তনশীল, পৰিভ্ৰমণীয়াৰ গতিশীল। পৰিৱৰ্তন দেখিলোঁ যুগৰ, পৰিৱৰ্তন হ'ল মনৰ। চিনাকি অচিনাকি হৈ ৰ'ল, ইটো সিটোৰ প্ৰতি গুৰুত্ব নোহোৱা হ'ল। দিন সলনি হ'বলৈ ধৰিলে, মানুহৰ চলন ফুৰণো বদলিবলৈ ল'লে। এক দুই কৰি বৃহৎ পৰিৱৰ্তন, ভিন্ন ভিন্ন সামগ্ৰীয়ে দিয়ে সমস্ত বিৱৰণ। বিজ্ঞানে কৰিলে অসংখ্য আৱিষ্কাৰ, ৰোগ নিৰাময়তো হৈছে পৰিষ্কাৰ। তথাপি বিজ্ঞান আজি চিন্তিত, আকস্মিক ৰোগৰ দুৰ্দশাত নহয় উল্লাসিত। তাহানিতে আছিল চিঠি পত্ৰৰ যোগান, আজি হ'ল মোবাইল অনলাইনৰ দোকান। কৃষকে হাল বাইছিল হালোৱা গৰুৰে, এতিয়া পেণ্ট জোতা পিন্ধি হাল বাই ট্ৰেক্টৰেৰে। আকৌ পৰিৱৰ্তন পাঠদান পদ্ধতি, ছাত্ৰ ছাত্ৰীয়ে স্মাৰ্টফোনৰ চলাইছে প্ৰস্তুতি। পৰিৱৰ্তনৰ নামত দেখা যায় বিশৃংখলতা, সুবিধা বুজি একাংশই কৰে অমানৱীয়তা। পৰিৱৰ্তনে বহু পিতৃ মাতৃক কৰিছে এলাগী, জানিও নজনাৰ ভাও লৈছে পুত্ৰ বোৱাৰী। গণনিগ্ৰহত বলি হ'ল অনেক লোকৰ, ন্যায় নাপায় হতাশগ্ৰস্ত আত্মীয়ৰ অন্তৰ। পৰিৱৰ্তন আহিল সমাজৰ, মৃতকৰ সৎকাৰত বাধা হয় ৰাইজৰ। পৰিৱৰ্তনত দেখিছোঁ লুণ্ঠিত শোষণ, নিষ্পেষিত জনতাৰ ক্ষোভৰ উদগীৰণ। এয়াই হ'ল পৰিৱৰ্তনৰ গতি, য'ত আছে প্ৰগতি আৰু নিষ্ঠুৰ নিয়তি। ধন্যবাদ।